এইটোক মটৰ বুলি কয় দেই আমাৰ এইফালে। এইফালে ডিম্পল বৰা এতিয়া জাল দাঙিব। এয়া দাঙিবলৈ লৈছে আমাৰ ডিম্পল বৰা। এয়া চাওক, এয়া চাওক, এয়া চাওক, এয়া চাওক, এয়া চাওক, ঐ জনী চাওক। इसको देखो रे भाई कितना बड़ा फिश है। अरे भाई ये देखो कितना बड़ा फिश है। इधर भी है बहुत उठी गल। এতিয়া মাছ ইয়াত দেখিবলৈ পাইছে ফাইনেলি মাছ। সেইটো কাৰণে ৰাতি মাছ আহিবলৈ মাছ দাঙিবলৈ আহিলে বহুত লাভ হয়। সেইফালে চাওক ৰাতি তাৰমানে জালত মাছটো উঠি থাকে। এইফালে খুলুংটোত চাওক কিমান মাছ উঠি গ'ল চাওক। কাৰৈ মাছ অন্যান্য কিছুমান প্ৰজাতিৰ মাছ আছে ইয়াত। এইফালে আনিলো, এইফালে আনিলো পুঠি মাছ চাওক কিমান ডাঙৰ ডাঙৰ। ইয়া চাওক দেখিবলৈ পাইছে পুঠি মাছ, কাৰৈ মাছ আৰু ডাঙৰ এজনী উঠিলে। ইয়া চাওক কিমান ডাঙৰ মাছ উঠি গ'ল। এইফালে চাব দেই, এইফালে এইজনী চাওক কিমান ডাঙৰ মাছ চাওক। এইজনী চাওক কিমান ডাঙৰ মাছ। এইফালে চাওক। তো এতিয়া মই আকৌ গৈ আছোঁ মাছ থবৰ বাবে সঁজুলি এটা আনিবলৈ। গৈ আছোঁ বাল্টিংটো আনিবলৈ গৈ আছোঁ এতিয়া মাছ থবৰ কাৰণে। বহুত মাছ উঠি গ'ল। এইটো বাল্টিং লৈ যাম এতিয়া মাছ থবৰ কাৰণে। ইয়াত গৈ আছোঁ আমি। এইটো চাওক বাল্টিং লৈ গৈ আছোঁ মাছ থবৰ কাৰণে। ৰাতি মাছটো দাঙিলে কি হয় মানে মাছটো জালত ৰখি থাকে ৰাতি হ'লে। এইটো এটা লাভ। ইয়া চাওক ইয়া মাছ এতিয়া বাল্টিঙত ভৰাই দিব ডিম্পল বৰাই। ইয়া চাওক ইয়াৰ টেকনিক আছে, মাছ ধৰোৱাৰ টেকনিক আছে কিছুমান। ইয়া চাওক এইফালে এয়া মাছ উঠিলে। ইয়া চাওক ডাঙৰ মাছজনী ক'ত গ'ল? ডাঙৰজনী ক'ত গ'ল? এইজনী ডাঙৰ এইজনী চাওক 0.5 কেজি মান হ'ব এজনী। চাওক এয়া আমি মাছ লৈ গৈ আছোঁ। কিমান জাপি আছে চাওক এইজনী চাওক। এয়া মাছ লৈ গৈ আছোঁ। এতিয়া এইটো কাটিব লাগিব আৰু ড্ৰাই ফ্ৰাই কৰিব লাগিব। এয়া মাছ মেৰিকা মাছ বহুত ডাঙৰ এজনী। এজনী এতিয়া কাটিম। এতিয়া মৰাও কিছুমান টেকনিক আছে। এয়া চাওক ঠেকেচ মাৰি দিলে মৰি থাকে মাছ। ইয়াত কিছুমান মৰাও টেকনিক আছে। এইফালে আৰু আছে কাৰৈ মাছ আছে, পুঠি মাছ। এতিয়া আমাৰ মাছ কাটিবলৈ লোৱা হৈছে। মাছ কটা পৰ্ব কাটিম আৰু এতিয়া এইজনী চাওক গোটেই তেজ, এইবোৰ তেজ। এইটো মাছ কেনেকৈ কাটি লয় আপোনালোকে চাই লওক। প্ৰথমতে এয়া বাকলিখিনি কাটি লোৱা হয়, যিবোৰ ফিচা নে কি বুলি কয়। এয়া চাওক কাটিছে। এইজনী মাছজনী আজি ডাঙৰ বাৰু। ইয়া আমাৰ মাছ কাটি থকা হৈছে। আৰু মাছৰ বাকলি কেনেকৈ গুচাই চাই লওক। সেয়া মাছৰ বাকলি গুচোৱা এখন সঁজুলিটো চাইনাৰ পৰা মগোৱা হৈছিলে। এয়া চাওক কেনেকৈ কাটি গুচোৱা হৈছে চাওক। একদম বাকলি চাক হৈ যাব এইটো মাৰি দিলে। বেছি কষ্ট কৰিব দৰকাৰ নাই আৰু এইটো থাকিলে বিন্দাছ গুচাই কাটিবহে লাগে আৰু। চাওক এটা পিঠি কাটি হ'লে আকৌ আনটো পিঠি গুচাব লাগে। এয়া চাওক এইবাৰ মাছজনী কাটিব লগা হৈছে। প্ৰথম নেগুডাল কাটি ল'ব লাগিব এনেকৈ। তাৰপিছত মাথাটো এনেকৈ ধৰি আৰু মাথাটো ঘাপ মাৰি দিব লাগিব। ঘাপ মাৰি দিয়াৰ পিছত মাথাটো কাট খাই যাব আৰু এনেকৈ দুইটা ছেপাৰেট হৈ যাব। মাথা আৰু যোনটো পেটৰ পিচটো আছে সেইটো পেটুবোৰ পেলাই দিব লাগিব। কোনোবাই খাওঁ বুলিলেও পাৰিব, নিজৰ ওপৰত কথা। এইটো পেটুটো খাবলৈ হ'লে আপোনালোকে পানীলাও পোখা লাগিব। বহুত ভাল লাগে তেতিয়া পানীলাও পোখাৰ লগত মাছ খাবলৈ। ইয়া প্ৰথম নেগু ফালৰ পৰা কটা হৈছে। এয়া চিন্দি লৈছে কেইপিচ কৰিব। আচলতে আমাৰ ঘৰৰ মানুহ এতিয়া 4টাহে আছোঁ বৰ্তমান। 4 পিচ কৰিলে হৈ যাব নেকি? বহুত ডাঙৰ পিচ হ'ব। ৰাক্ষসে খোৱাতকৈ 4 হ'বচোন। এয়া চাওক মন্ত্ৰ মাৰি আছে মানে। এয়া 2 পিচ 3 4 পিচ হৈ গ'ল।
4টা মানুহ 4 পিচে কৰিছে আৰু এনেকৈ কাটি আছে ইয়াৰ কাটি থাকিবলৈ কটা দেখিবলৈ পাইছে কিমান এনেদৰে চিন দিলে অতি সহজ মাছ কাটিবলৈ পটককৈ হ'লেই দেখা পাইছে এয়া পুৰণ চিন বুলি কয় এইটো পুৰণ চিন মাৰি দিব লাগে তেতিয়া মাছটো পুৰণ চিন মাৰি দিলে কি হয় ইনটো হৈ পিনে এজনী মাছ দুজনী হৈ যাব ইয়াৰ মাথাটো কাটা হৈছে এনেকৈ কাটা হৈছে এতিয়া আমাৰ এয়া শুনিবলৈ হৈছে ঘৰত বুলেটৰ কথা পাতি আছে মামা বুলেট মামাইটো বুলেট নিদিলেই স্কুটি দিয়ে ঠগি দিলে আৰু এয়া চাওক কেনেদৰে কাটি থকা হৈছে আপোনালোকে চাওক এইবোৰ মাছৰ পেটু বুলি কয় এইটো কি বুলি কয় ৰঙাটো ফিছা বুলি কয় এইটো চাওক মাছ কাটি দলিয়াব লাগে দেখুৱাই দিয়ে এনেকৈ ধৰি আকৌ মাছৰ পেটুটো কেনেকৈ পেলাব লাগে এইটো চাই লওক হাতত এনেকৈ মুঠি মাৰি ধৰি মাৰা এনেকৈ দলি মাৰি দিব লাগিব যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো চাই বেয়া লাগিলে একোৱে নকৰিব বাই